মই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু মোৰ ভিডিঅ'বোৰ চাব আপোনালোকে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। নতুন চেনেল হয় তো আজি মই গৈ আছোঁ এটা মন্দিৰত যাম। তো কোন মন্দিৰত যাম আপোনালোকে দেখা হ'ব ভিডিঅ'টোৰ যোগেৰে। তো তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি ঘৰৰ পৰা ওলালোঁ। আমি এতিয়া গৈ আছোঁ মন্দিৰ আৰু এয়া হৈছে খ্ৰীষ্টানসকলৰ কবৰস্থান। মানুহ মৰিলে ইয়াতে কবৰ দিয়ে খ্ৰীষ্টানসকলে, মানে ৰাস্তাৰ ওচৰতে। বেলেগ ঠাইত জেনেৰেলি দেখা নাই পোৱা, আমাৰ ইয়াতে যে ফাৰ্ষ্ট দেখিছোঁ কবৰ ৰাস্তাৰ ওচৰতে। ব'লক ভিডিঅ'টো চাই থাকক। তো গাইজ এয়া হৈছে আমাৰ শিলবাৰী মন্দিৰ। এয়া চাওক আমি আহি পালোঁ। এতিয়া আমি ভিতৰলৈ সোমাই যাম। মানে শিৱ পূজা ন, শিৱ পূজাৰ কাৰণে যে গেট বনাইছিল, তাৰ গেট ভাঙি আছে। পূজাৰ কাৰণে মানুহ চানুহ হৈছিল আৰু চাওক ভিডিঅ'টো শেষলৈকে। তো গাইজ ফাইনেলি আমি মন্দিৰ আহি পালোঁ। এয়া আমাৰ বাইদেউ আৰু ভিনদেউ দোকানত কিবা বস্তু ল'ম অকণমান। তো চাই থাকক ভিডিঅ'টো। কি দাম কেগলা? তিনটা ললি হ'ল ন? তিনটা দিয়ক। নালাগে দিয়ক। তো গাইজ এতিয়া আমাৰ ধূপ চাতি লোৱা হৈ গ'ল আৰু এতিয়া আমি ইয়াত খুলিম চেণ্ডেল। ইয়াত বা আৰু মই চেণ্ডেল খুলিলোঁ আৰু মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। মন্দিৰটো নতুনকৈ বনাই আছে, তো বনোৱা কমপ্লিট হোৱা নাই, আৰু কমপ্লিট হোৱাৰ পাছত মই এদিন আহিম, আহি কিনে সম্পূৰ্ণ মন্দিৰটোৰ সৈতে মই ব্লগ এটা আপোনালোকক দেখুৱাম। তো চাই থাকক মোৰ ভিডিঅ'টো। তো এইফালেদি আমি যাম এতিয়া মন্দিৰলৈ। তো এনেকৈ আমি গৈ আছোঁ, মানে বনাই আছে, ভালকৈ হোৱাই নাই। যেতিয়া বোৰ এতিয়া ভাল লাগিব। এইফালে টিং পাতত দিছে। এইপিনেদি যাম। ইয়াত ত্ৰিশূল চিহুল পূৰা আৰু উঠা ত্ৰিশূল চাগে, ইয়াতে আৰু ৱাল বনাই দিছে আৰু। তো গাইজ ইয়াত আমি জ্বলাম এতিয়া ধূপ চাকি। ইয়াত আমি এতিয়া ধূপ চাকি জ্বলাম। বাই ৰেডি কৰি আছে। তো তাই জ্বলালে আৰু ময়ো ফাইনেলি ধূপ চাকি জ্বলাই দিলোঁ। জ্বলাই আছে। এতিয়া মই ইয়াত যাম, সেৱা কৰিম। পূজাৰীয়ে আমাক ফুট দিব। তো ফুট লৈ চিৰমাৰি লৈ পূৰা যাম আৰু। হাতত কাপোৰ বান্ধিম এতিয়া। হাতত কাপোৰ বান্ধি তো আমি ইয়াতে হাতত কাপোৰ বান্ধিম, মানে সূতা, ৰঙা সূতা যে বান্ধে সেইটো বান্ধি ল'ম। পাপা ঐ চবতে পইচাই লাগে, পইচা নেদলি সূতা দিলেও নেদি। কি হ'ব মন্দিৰত আহি। ফটো উঠে, ফটো উঠেগা না नहीं উঠেগা? ইয়েছ। এইটো হৈছে কি বস্তু? এইটো কি বস্তু? এটা এইটো কি বস্তু? এইটো শিৱ। এইফালে পৰা সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে আমাৰ ভিনদেউ। এইটো বোলে শিৱ। ক'ত শিৱ বুলি? শিলবাৰী। এইটো শিলবাৰী শিৱ। আমাৰ ভিনদেউ সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে, 5 নম্বৰ পাইছে। তো আমি এতিয়া ফটো উঠি ল'ম ইয়াতে। এইটো কি? এইটো কি বস্তু?
এইটো হিলবাৰী গৰু হিলবাৰীৰ গৰু শিৱৰ বেষ্ট ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড তো এতিয়া আমি ফটো চটো উঠি ল'ম এয়া চাওক তো গাইজ ভিনদেউ গৰুটোৰ কাণত কিবা এটা কথা কৈ আছে ভিনদেউ কৈছে যে গৰুৰ কাণত কথা ক'লে বোলে সেই কথাটো বোলে আৰু সফল হয় আৰু পূৰ্ণ হয় গৰুটো বোলে শিৱক কয় শিৱই বোলে সেই আশীৰ্বাদটো দি দিয়ে এতিয়া নাজানো আৰু সফল হয় না নহয় তো দেখা যাওক কি হয় ফাইনেলি আমি পূজা কৰি ল'লোঁ হৈ গ'ল পূজা চূজা এয়া মোৰ বাইদেউ হয় আমি বা মই আৰু ভিনদেউ আহিছিলোঁ এতিয়া ইয়াত এটা মন্দিৰ আছে ইয়াত সেৱা কৰিম আৰু এতিয়া আমি ঘৰত যাম তো ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে কেনেকুৱা হ'ব তো গাইজ এইটো হৈছে গণেশ মন্দিৰ আৰু আমাৰ বাই গণেশক সেৱা কৰি আছে আমি আগতে গণেশ পূজা কৰিব লাগিছিল কিন্তু আমি প্ৰথমতে শিৱ পূজা কৰি দিলোঁ ভুল হৈ গ'ল ভগৱানে যেন আমাৰ পাপ চাপ নধৰে আৰু দেই যিয়ে নহওক সেৱা কৰিছোঁ যি সেয়ে বহুত আৰু একো পাপ চাপ নেদবি ভগৱান আমাৰ ভুল হৈছে অহাবাৰ আহিলে আগতে আমি গণেশ পূজাটো কৰিম তাৰে পিছত শিৱ পূজা কৰিম তো যিয়ে নহওক আমি এতিয়া ঘৰত যাওঁ আৰু সেনেকৈ হ'লে বেয়া লাগে না মাতি ৰাখিলে এতিয়া ইবাক মাতি কোনোবা কয় জানাতে না আমাকে কৈয়ে থকা নাই সেইকাৰণে ধূপকাটা তাতে অলপ হ'লেও মনটো ভাল লাগছে নে নহয় গাইজ ফাইনেলি আমাৰ পূজা চূজা হৈ গ'ল এতিয়া আৰু ঘৰত যাম আৰু বেলেগ একো কাম নাই তো আহিলোঁ এনেই ঘৰত আছিলোঁ তো পূজা কৰিলোঁ আমাৰ বাহঁতেও দেখা নাছিল মন্দিৰ তো সিহঁতকো দেখালোঁ তো আপোনালোককো দেখালোঁ আপোনালোকে চালে বুলি আশা কৰিলোঁ ভিডিঅ'টো তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে লাষ্ট টাইমত হাই বুলি কওঁ তো পিছলৈকে ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম মই আপোনালোকে চাই থাকিব মোৰ চেনেলটো তো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব তো তেনেহ'লে বাই বাই ধন্যবাদ